বন্ধু বান্ধৱীসকল, আপোনালোকে যিখন আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 পোষ্টত এপ্লাই কৰিছিলে আৰু সেই পোষ্টৰ এডমিট কাৰ্ড আজি মুকলি কৰিছে। এডমিট কাৰ্ডখন কেনেকৈ আপোনাৰ মোবাইলত ডাউনলোড কৰিব পাৰিব সেই প্ৰচেছটো মই আজি আপোনাক শিকাই দিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ যদি এই চেনেলত নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনাৰ মোবাইলত গুগলত যাব। গুগলত গৈ আসাম কেৰিয়াৰ বুলি গুগলত সাৰ্চ কৰিব। আসাম কেৰিয়াৰ সাৰ্চ কৰাৰ পিছত প্ৰথমত যিটো ৱেবছাইট আহিব asamcareer.com তাত ক্লিক কৰিব। asamcareer.com ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ প্ৰথম অলপ স্ক্ৰল ডাউন কৰি প্ৰথমে যিটো ৱেবছাইট আছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড 2022 ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ এনেকুৱা ইণ্টাৰফেচ ওলাই আহিব। সেম ইণ্টাৰফেচ ওলাই আহিব। তাত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। স্ক্ৰল ডাউন কৰি তললৈ অহাৰ পিছত দেখিব যে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড ক্লাছ 3 বুলি লিখা আছে। তাত ৰাইট সাইডত ক্লিক হিয়াৰ বুলি লিখা আছে, তাত ক্লিক কৰিব। ইয়াত ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বহাই দিব। আৰু যদি আপোনাৰ এপ্লিকেশ্যন আৰু পাছৱৰ্ড মনত নাই তেনেহ'লে ফৰগেট পাছৱৰ্ড ক্লিক কৰি বাহিৰ কৰিব পাৰিব। তাৰপিছত আপুনি লগ ইন কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত চাওক মোৰ ডিটেইলছ আহি গৈছে। লগ ইনত ক্লিক কৰাৰ পিছত ওপৰত এডমিট কাৰ্ড বুলি লিখা আছে, এডমিট কাৰ্ডত ক্লিক কৰিব। এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ড আপোনাৰ সন্মুখত আহি যাব। চ' মোৰ অলপ লোডিং হৈ আছে। অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে মোৰ, সেইকাৰণে অলপ দেৰি হৈ আছে। চাওক ওপৰত এটা এডমিট কাৰ্ড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ড আপোনাৰ সন্মুখতে আহি যাব। চাওক মোৰ এডমিট কাৰ্ড আহি গৈছে। এতিয়া থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপুনি আপোনাৰ এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।